হেল্ল' এভৰিৱান, প্ৰাঞ্জুছ ডায়েৰীৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মই প্ৰাঞ্জুৱে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে এটা ৰেচিপি ভিডিঅ', যিটো ৰেচিপি কেৱল মই বনাইছোঁ আমাৰ স্থানৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালী যিসকলৰ আছে আপ টু 5 years, তাই বৰ্তমান 16 মাহ চলি আছে। আৰু যিসকল শিশুক চলিত খুৱাবলৈ আৰম্ভ কৰিছে সেইসকল শিশুৰ বাবে হয়। মই তাইৰ কাৰণে বনাম এটা হোমমেড চেৰেলেক, যিটো ধৰি লওক মই ইউটিউবত চাইও শিকি আছোঁ। তেনেকেই মই বনাইছোঁ, ভাবিছোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। যিসকলে জানে, যিসকলে ধৰি লওক নতুনকৈ মানে নিজৰ শিশুটিৰ কাৰণে কিবা বনাবলৈ চেষ্টা কৰিছে, হাইজেনিক কিবা এটা খুৱাম বুলি ভাবিছে, তেওঁলোকে মোৰ ভিডিঅ'টো চাব পাৰিব। মই তাইক যিমান পাৰোঁ হাইজেন মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ আৰু নিজে বনোৱা খাদ্য তাইক খুৱাবলৈ চেষ্টা কৰোঁ। পেকেটিং ফুড অলপমান এভইড কৰোঁ। আৰু শিশুটিৰ ক্ষেত্ৰত যিমানেই পেকেটিং খাদ্য এভইড কৰা হয় সিমানেই ভাল হয় শিশুটিৰ স্বাস্থ্যৰ কাৰণে। আৰু মই হোমমেড চেৰেলেকটো তাইক যেতিয়াৰ পৰা চলিত খুওৱা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই মই বনাই খুৱাই আছোঁ। আৰু এতিয়া তাইক যেনেদৰে খুৱাই আছিলোঁ সেইখিনি প্ৰায় শেষ হ'ব হৈছে। সেইকাৰণে মই ভাবিলোঁ তাইৰ কাৰণে যেতিয়া বনামেই ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, কোনোবাই হয়তো তাৰ পৰা উপকৃতো হ'ব পাৰে। সেয়াই, ভিডিঅ'টো চাই যাব আগলৈকে মই কেনেকৈ বনাওঁ ভিডিঅ'টোত আপোনালোকক দেখাই দিম। এই হোমমেড চেৰেলেকটোৰ কাৰণে মই লৈছোঁ এমুঠি জহা চাউল, এমুঠি ৰহৰ দাইল, এমুঠি মচুৰ দাইল, এমুঠি মগু দাইল, এমুঠি মটৰ, আৰু এইফালে লৈছোঁ কেইটামান আলমণ্ড আৰু মাখানা। আপোনালোকে ইয়াত বুট দাইলো ব্যৱহাৰ কৰিব পাৰিব। মোৰ ওচৰত নাছিলে কাৰণে মোৰ লোৱা নহ'লে, আপোনালোকে ইয়াত কাজুও লৈ ল'ব পাৰিব ইচ্ছা কৰিলে। আৰু মই সকলোবোৰ এমুঠি জোখত এইকাৰণে লৈছোঁ কাৰণ এই গোটেই মিশ্ৰণটো মই এমাহৰ কাৰণেহে বনাইছোঁ। বেছি দিনৰ কাৰণে ইয়াক ৰাখিব নোৱাৰি। আৰু গোটেইখিনি ভালদৰে এনেকৈ ধুই ল'লোঁ। মাখানা আৰু আলমণ্ডখিনি মই তেনেকৈ শুকানকৈ ৰাখি দিছোঁ। বাকী দাইল আৰু চাউলখিনি গোটেইখিনি ভালদৰে এনেকৈ খৰাহীটোত ধুই দিছোঁ যাতে পানীখিনি ভালকৈ টোপ খাই থাকে। আৰু এই কামটো মই প্ৰায় ৰাতিয়ে কৰোঁ যাতে পানীখিনি খুব ধুনীয়াকৈ ৰাতিপুৱালৈ টোপ খাই যায়। আৰু এয়া চাওক, ৰাতিপুৱা ইয়াৰ পৰা পানীখিনি গোটেই টোপ খাই গৈছে আৰু পূৰা জৰজৰীয়া হৈ গৈছে। এতিয়া মই গেছ অন কৰিছোঁ আৰু গেছত এখন কেৰাহী পাতি দিম আৰু কেৰাহীখন গৰম হ'লে তাত মই গোটেই মিশ্ৰণখিনি বাকি দিম। এই গোটেই মিশ্ৰণখিনি প্ৰায় 5 মিনিটমান সময় ভাজি ল'ব লাগিব, কাৰণ ইয়াৰ যিটো পানীৰ তিতা ভাৱ আছে সেই তিতা ভাৱটো নাইকিয়া কৰি ল'ব লাগিব। আৰু তিতা ভাৱটো নাইকিয়া হ'লে তাত বাকি দিম আলমণ্ড আৰু মাখানাখিনি। আলমণ্ড আৰু মাখানাখিনি যিহেতু শুকানেই হয় সেইকাৰণে এইখিনি ভাজ খাওঁতে বেছি সময় নালাগে। প্ৰায় 10 মিনিটমান সময় এনেদৰে ভাজি থাকিব লাগিব আৰু এটা খুব ধুনীয়া সুগন্ধ ওলায়। মই মাখানা এটা ভাঙি চাইছোঁ, প্ৰায় ভজা হৈয়ে গৈছে। আৰু মই এইখিনি ভজা হৈ যোৱাৰ পাছত ঠাণ্ডা হ'বৰ কাৰণে নমাই ৰাখিম গেছৰ পৰা। এইখিনি ঠাণ্ডা হোৱাৰ পাছত মই মিক্সি জাৰটোত লৈ লৈছোঁ এইখিনি গ্ৰাইণ্ড কৰি ল'বৰ কাৰণে। আৰু এয়া চাওক, খুব ধুনীয়াকৈ গুড়ি হৈ গৈছে। আৰু এই গোটেইখিনি মই এটা টেমাত এনেদৰে ৰাখি দিছোঁ যাতে এইখিনি মই ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে এইখিনি মিশ্ৰণ প্ৰায় এমাহলৈকে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া কেনেদৰে বনাই মই দেখাই দিছোঁ। মই এটা চচপেনত অলপমান গাখীৰ লৈছোঁ মোৰ আন্দাজমতে, আৰু মই তাইক এতিয়া গৰু গাখীৰ খুৱাইছোঁ পানীৰ লগত মিক্স কৰি।
আৰু ইয়াত মই লৈছোঁ তাই কিনা চেৰেলেকটোত অহা চামুচখনেৰে 2 চামুচ এনেকৈ মই এতিয়া বনোৱা মিশ্ৰণটো দি দিছোঁ। আৰু গাখীৰখিনি বেছিকৈ গৰম হ'বলৈ নিদিব, অলপ কুহুমীয়া হৈ থাকোঁতেই মিশ্ৰণটো দি দিব, নহ'লে গোটা পাতি যাব পাৰে। এনেকৈ ভাঙি দিব লৰাই লৰাই। গোটা পাতি থাকিলে, কাৰণ শিশুটিয়ে যদি গিলি দিয়ে তেতিয়া ডিঙিত লাগি ধৰাৰো চান্স থাকে। আৰু মই এইটো এটা খেজুৰ দি দিছোঁ, গুটিটো এৰুৱাই লৈছোঁ আৰু বাকলিও এৰুৱাই লৈছোঁ। যদি ৰাতিটো তিয়াই ৰাখিব পাৰিলে ভাল হয়। আৰু মই তাইক এতিয়ালৈকে চেনি খুওৱা নাই, মই মিচিৰিয়ে খুৱাই আছোঁ আৰু এইটো মিচিৰিয়ে মই ব্যৱহাৰ কৰোঁ। এইখিনি যাতে গোটা পাতি নাযায় সেইকাৰণে লৰাই লৰাই বনাই থাকিব লাগিব। গেছ মিডিয়াম ফ্লেমত ৰাখিব। আৰু এয়া চব প্ৰায় হৈ গৈছে, ইমান ধুনীয়া হৈছে দেখিবলৈ। আৰু ইয়াৰ পৰা বহুত ধুনীয়া এটা সুগন্ধ ওলায়। আপোনালোকে এবাৰ খুৱাই চাবচোন আপোনাৰ শিশুটিক। আৰু এয়া মই নমাই ৰখাৰ পাছত এচামুচ ঘিউ দি দিছোঁ। ঘিউ দিয়াটো আপোনালোকৰ ইচ্ছাৰ ওপৰত কথা। আজিৰ ৰেচিপিটো সেয়াই আছিলে। আৰু আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মই যদি নতুন ভিডিঅ' আপলোড দিওঁ তেতিয়ালৈকে আপোনালোকে গম পাই থাকিব। এতিয়া একো খুৱাই লওঁ আৰু শুই উঠিলে। এইফালে চাই দিয়া, হাই তেতিয়া হাই, বাহ হাই, মই মাম খাই লওঁ দেই কৈ দিয়া। নোখোৱা অক, মই মাম খাই লওঁ দেই। ময়ো তাইক খুৱাই লওঁ। ঠিক আছে, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।